হেল্ল' এভৰিৱান, তোমালোকৰ বাবে পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞান। ১ নম্বৰ প্ৰশ্নলৈ চোৱা। ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব ক ১৯৪৫ চনত। ২ নম্বৰ প্ৰশ্ন। ৰাষ্ট্ৰসংঘ বা ইউএনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব খ নিউয়ৰ্ক। ৩ নম্বৰ প্ৰশ্ন। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব গ জেনেভা। ৪ নম্বৰ প্ৰশ্ন। বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ৫ নম্বৰ প্ৰশ্ন, অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্নটো চোৱা। IMFৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰ হ'ব ক ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। গতিকে আজি এইখিনিলৈকে সামৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।